আজি এই উৎসৱ গৃহবৰ্তী লক্ষ্য ৰাখি আমাৰ এই সভাৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন ও পুষ্পাঞ্জলি প্ৰদান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। বন্তি প্ৰজ্বলন কৰিব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া আইজনী। को हमारे तुमने तराशा, आँखों में जागी तुमसे ही आशा, इरादों के बस्ते तुमने भरे, मुट्ठी में ख्वाबों की जुगनू रखे, गम छुपा के अपने खुशियों का पता दिया, कर्ज ये हम कैसे चुकाएंगे भला। ओ टीचर शुक्रिया, ओ टीचर शुक्रिया। क्लासरूम जब गुम थे खोली तुमने ही खिड़कियां, वेलकम जिंदगी को हमें करना सिखा दिया। ओ टीचर शुक्रिया, ओ टीचर शुक्रिया। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर, गुरुर् साक्षात्। দাৰ্শনিক ৰাজনীতিবিদ তথা শিক্ষাবিদ। তেখেতৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে চেন্নাই, তামিলনাডুৰ চেন্নাই হৈছিল। তেখেত আছিল এগৰাকী ব্ৰাহ্মণ পৰিয়ালৰ। তেখেত আছিল এগৰাকী মহান শিক্ষাবিদ। সেইবাবে তেখেতক ঈশ্বৰসকলে মানুহে তেখেতক শিক্ষক বুলি ভাবিছিল। তেখেত আমাৰ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। তেখেতে দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেখেতক ঈশ্বৰসকলে মানুহে এগৰাকী শিক্ষক হিচাপে তেখেতক সন্মান কৰিছিল। সেইবাবে তেখেতৰ জন্মদিনটো আমি সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰোঁ। তেখেত এগৰাকী বহুত ভাল ব্যক্তি আছিল। সেইবাবে আমি তেখেতক সন্মান জনাব লাগে। তেখেতৰ মৃত্যু হৈছিল 1975 চনৰ 17 এপ্ৰিল তাৰিখে চেন্নাই। এইখিনি কৰি মই মোৰ সংবাদটো সামৰণি মাৰিলোঁ। ধন্যবাদ। তেওঁ 1896 পৰা 1900 চনলৈ স্কুলীয়া শিক্ষা লাভ কৰি 1900 চনৰ পৰা তেখেতে কলেজীয়া শিক্ষা লাভ কৰিবলৈ গৈছে। তাৰপাছত তেখেতে 1904 চনৰ পৰা 1908 চনলৈ দৰ্শন শাস্ত্ৰতো নিজৰ জ্ঞান নিজৰ পঢ়া-শুনা কৰিছে। শিক্ষক দিৱস উপলক্ষে মই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে দুষাৰ ক'বলৈ ওলাইছোঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম 1888 চন। আৰু এই পণ্ডিতসকলক জনপ্ৰজাই সুধিছিল যে আমি পৃথিৱীখন কিহৰ সহায়ত দেখা পাম। তাৰমানে মানুহবিলাকে আমি পৃথিৱীখন কেনেকৈ দেখা পাম, কিহৰ সহায়ত। তেতিয়া পণ্ডিতজনে কৈছিল যে আমি সূৰ্যৰ সহায়ত পৃথিৱীখন দেখা পাম। তেতিয়া জনপ্ৰজাই কৈছিল যদি পৃথিৱীখনত সূৰ্য নোহোৱা হয় তেতিয়াহ'লে আমি কেনেকৈ দেখা পাম। তেতিয়া কৰিব লাগিব, শিক্ষকৰ পৰা জ্ঞান ল'ব লাগিব। That's what